মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চিতভাৱে গম পাইছা মই ইতিমধ্যে ভিডিঅ' আপলোড কৰিছোঁ তোমালোকৰ মেট্ৰিক পৰীক্ষা 2025ৰ ফাইনেল ৰুটিনখন পাব্লিছ পালে বহুত এইখন ফেক বুলি কৈ আছে একচুৱেলি এইখন ফেক নহয় ৰিয়েল হয় তোমালোকে ডেট আৰু ছিগনেচাৰ ইয়াত চাব পাৰা ছেকেণ্ড কথাটো হ'ল আজিৰ যিখন ৰুটিন পাব্লিছ হৈছে এইখন সম্পূৰ্ণ ৰিয়েল জাষ্ট প্ৰকাশ পাওঁতেই মই তোমালোকৰ সৈতে শ্বেয়াৰ কৰি দিছোঁ হয়তো সকলোৰে আগত মই তোমালোকক এইখন ভিডিঅ' আকাৰে তোমালোকলৈ প্ৰেৰণ কৰি দিছোঁ সেইটো কাৰণে তোমালোকে প্ৰথম পাইছা এইটো ফেক বুলি ভাবিছা কিন্তু এখন ফেক নহয় ৰিয়েল হয় তোমালোকে কিছু সময়ৰ পাছতে তোমালোকৰ কলেজৰ পৰা স্কুলৰ পৰা নিশ্চিতভাৱে সময় পাই যাবা আজিৰ ভিতৰতে হয়তো সো মই আজি তোমালোকক ৰুটিনখন কোনদিনা কি পৰীক্ষা আছে এই বিষয়ে অলপ ক'ব বিচাৰিছোঁ তোমালোকে চোৱা তোমালোকৰ প্ৰথম যিটো পৰীক্ষা আছে সেইটো 15 ফেব্ৰুৱাৰীৰ পৰা আছে আৰু 15 ফেব্ৰুৱাৰীত তোমালোকৰ প্ৰথম পৰীক্ষা ইংলিছখন আছে অৰ্থাৎ 9টাৰ পৰা তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব 12টাত শেষ হ'ব দ্বিতীয় তোমালোকৰ 17 ফেব্ৰুৱাৰীত তোমালোকৰ আছে MIL কাৰোবাৰ ইংলিছ অসমীয়া হিন্দীবোৰ থাকিব পাৰে সেইবোৰ নেক্সট হৈছে তোমালোকৰ ফেব্ৰুৱাৰী 21 তাৰিখে আছে জেনাৰেল মেথমেটিক্স আছে তোমালোকৰ গণিতখন আছে আগবালে আছে সব পৰীক্ষা তাৰ পাছত আছে তোমালোকৰ 22 ফেব্ৰুৱাৰী সো 22 ফেব্ৰুৱাৰী তোমালোকৰ য়োগা আছে ফিজিক্যাল এডুকেশ্যন কিবা কিবি তোমালোকৰ আছে তোমালোকে চাই ল'বা মেইন সাবজেক্টটো ইয়াতে নাই বাৰু ফেব্ৰুৱাৰীৰ 24 তাৰিখে তোমালোকৰ আছে জেনাৰেল সায়েন্সৰ এক্সাম তাৰ পাছত 25 তাৰিখে তোমালোকৰ আছে ফাইন আৰ্ট এটো ইলেক্টিভ মেবি হেটো তোমালোকৰ আছে তাৰ পাছত তোমালোকৰ 27 ফেব্ৰুৱাৰী তাৰিখে তোমালোকৰ সোশ্যাল সায়েন্সৰ এক্সাম আছে তাৰ পাছতে তোমালোকৰ 28 ফেব্ৰুৱাৰী তাৰিখে মণিপুৰী ইলেক্টিভ আছে তাৰ পাছত তোমালোকৰ অসমীয়া আছে ইলেক্টিভ পিছবেলা তাৰ পাছত মাৰ্চৰ 1 তাৰিখে তোমালোকৰ হিন্দী আছে আৰু ইলেক্টিভ যিবোৰ সাবজেক্ট এইবোৰ আছে আৰু মাৰ্চৰ 3 তাৰিখে তোমালোকৰ গোটেই ইলেক্টিভ সাবজেক্টখিনি আছে হিষ্ট্ৰী আছে জিওগ্ৰাফি ঐচ্ছিক গণিত আছে তাৰ পাছত তোমালোকৰ এৰাবিক যিখিনি আছে আৰু নেপালী সেই গোটেইখিনি তোমালোকৰ আছে গতিকে তোমালোকে মই আশা কৰোঁ নিশ্চিতভাৱে গম পাইছা যে এইখন এখন ৰিয়েল ৰুটিন হয় তোমালোকে নিশ্চিতভাৱে আৰু কিছু সময় পিছতে তোমালোকৰ স্কুলৰ অথৰিটিৰ পৰা এই সম্পৰ্কে তোমালোকে নোটিছ পাবা তোমালোকক দিব খবৰ যে সঁচাই পাব্লিছ হৈছে বুলি গতিকে সকলোলৈ মোৰ ফালৰ পৰা আকৌ এবাৰ শুভকামনা থাকিল শুভেচ্ছা থাকিল ভালকৈ পঢ়া ভাল ৰিজাল্ট কৰা সময় একদম কম পঢ়াত লাগি যোৱা